নমস্কাৰ মই মনোজ দতিয়া আৰু আপুনি চাই আছে আপোনালোকৰ ইউটিউব চেনেল টেকনিক্যাল মনোজ আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা 5টা এপছ লৈ আহিছো যিকেইটা এপছ আপুনি যদি এজন নিউ ইউটিউবাৰ তেন্তে আপোনাৰ মোবাইলত থকাটো অত্যন্ত জৰুৰী কাৰণ আপুনি এজন নিউ ইউটিউবাৰ সেই হেতুকে আপোনাৰ ভিডিঅ'ত আপুনি এটা প্ৰফেশনেল লুক দিয়াটো আপোনাৰ কৰ্তব্য কাৰণ আপোনাৰ ভিডিঅ' যেতিয়া আপুনি প্ৰফেশনেল ভাৱে বনাব ভিডিঅ' এডিট কৰিব বা থাম্বনেলখন ভালকৈ বনাব বা সাউন্ড কোৱালিটি ভালকৈ দিব তেতিয়াহে আপোনাৰ ভিডিঅ' সকলোৱে চাব কাৰণ আপোনাক কোনে চিনি নাপায় সেই হেতুকে আপুনি এটা প্ৰফেশনেল লুক দিয়াটো আপোনাৰ কৰ্তব্যই ডাঙৰ ইউটিউবাৰ বিলাকৰ ভিডিঅ' হিয়তৰ সাবস্ক্ৰাইব বহুত আছে সেই হেতুকে হিয়তৰ ভিডিঅ' সকলোৱে চাবই কিন্তু তোমাৰ বা মোৰ ভিডিঅ' আমি যদি ভিডিঅ'ত প্ৰফেশনেল লুক নিদিও আৰু থাম্বনেলখন ভালদৰে নবনা তেন্তে কোনেও নাচায় তো চিন্তা কৰিব নালাগে আজি মই আপোনালোকৰ কাৰণে এনেকুৱা 5টা বেষ্ট এপছ লৈ আহিছো যিকিটা এপছ যদি আপুনি ব্যৱহাৰ কৰে তেন্তে আপুনিও ভিডিঅ'ত এটা প্ৰফেশনেল লুক দিবলৈ সক্ষম হ'ব আৰু থাম্বনেলখন এটা প্ৰফেশনেল ভাৱে বনাবলৈ সক্ষম হ'ব তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কাৰণ যেতিয়া মই আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' লৈ আহো তেতিয়া আপোনালোকে সকলোতকৈ আগত নটিফিকেশ্যন পাই যায় তো বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো কৰা আগতে মই আপোনালোকক হসাইকে কৈছে আপুনি যদি এই এপছ কিটা ভালকৈ ব্যৱহাৰ কৰিব জানে তেন্তে আপোনাৰ কোনো ডেস্কটপ বা ল্যাপটপৰ প্ৰয়োজন নহয় আপুনি আপোনাৰ নিজৰ মোবাইলতে এটা ভিডিঅ'ৰ প্ৰফেশনেল লুক দিবলৈ সক্ষম হ'ব তো প্ৰথম এপছটো হৈছে আপোনালোকৰ বেকগ্ৰাউণ্ড ইৰেজাৰ হৈছে আপুনি যদি থাম্বনেলখন আপোনাৰ ফটোকপি যদি থাম্বনেল আপোনাৰ ফটোখন লগাব বিচাৰে তেন্তে আপোনাৰ বেকগ্ৰাউণ্ড ইৰেজাৰ কৰে এইটো এপছে তো বহুত ভাল এপছ আপুনি যদি এইটো এপছ ভালদৰে ব্যৱহাৰ কৰিব জানে তেন্তে আপুনি বেলেগ এপছ ব্যৱহাৰ কৰিব নালাগে বুলি মই ভাবো আৰু নেক্সট এপছটো হৈছে পিকচাৰ লেব এপছটো হৈছে এনেকুৱা এটা এপ যোনটো এপছত আপুনি আপোনাৰ ডেস্কটপ বা ল্যাপটপ নাথাকিলে এটা প্ৰফেশনেল ভাৱে থাম্বনেল বনাবলৈ আপুনি সক্ষম হ'ব এই পিক্সেল এপটোত আপুনি আপোনাৰ ভিডিঅ'ৰ যি থাম্বনেল বনাব সেই থাম্বনেলখন বনাব পাৰে তো বলক নেক্সট এপটো কথা কৈছো তো নেক্সট এপটো হৈছে কাইনমাষ্টাৰ হসাকৈ এটা বহুত ভাল এপছ কাৰণ আপুনি যদি এই কাইনমাষ্টাৰ এপটো ভালদৰে ব্যৱহাৰ কৰিব জানে তেন্তে আপুনি আপোনাৰ ভিডিঅ'ত এটা প্ৰফেশনেল লুক দিবলৈ সক্ষম হ'ব তো নেক্সট এপটো হৈছে ওপেন কেমেৰা এইটো এটা হসাকৈ বহুত ভাল এপছ আপোনাৰ ভিডিঅ' বনাবলৈ কাৰণ আপুনি ভিডিঅ' বনাবলৈ আপোনাৰ মোবাইলত থকা যোনবিলাক নৰ্মেল কেমেৰা সেইবিলাক কেমেৰা ব্যৱহাৰ কৰে আপুনি যদি এইটো কেমেৰা ব্যৱহাৰ কৰে ওপেন কেমেৰাটো যদি আপুনি ব্যৱহাৰ কৰে তেন্তে আপোনাৰ ভিডিঅ' কোৱালিটি 10% ভাল এইটো এপছে বনাই দিব তো নেক্সট এপটো কও বলক তো নেক্সট এপটো হৈছে জেড স্ক্ৰীন ৰেকৰ্ডাৰ স্ক্ৰীন ৰেকৰ্ডাৰ এনেকুৱা এটা এপছ আপুনি স্ক্ৰীন ভিডিঅ' বনাবলৈ আপোনাৰ যোনটো মোবাইলৰ আপোনাৰ নৰ্মেল মোবাইলত যোনটো কেমেৰা থাকে সেইটো কেমেৰা দিয়ে আপুনি স্ক্ৰীন ভিডিঅ' বনায় আপুনি এই স্ক্ৰীন ৰেকৰ্ডাৰটো যদি ব্যৱহাৰ কৰে তেন্তে আপোনাৰ স্ক্ৰীন ভিডিঅ' বনাবলৈ বহুতো সুবিধা হ'ব তো আপুনি যদি এই এপছ কিটাৰ বিষয়ে ভালদৰে শিকিব বিচাৰে মই তাৰ ওপৰত আপোনালোকক ভিডিঅ' বনাই দিম আপুনি কিন্তু তলত কমেন্ট কৰি জনাব নাপাহৰিব আপোনাৰ কোনটো এপছৰ ওপৰত ভিডিঅ' লাগে আৰু মই যোনকেইটা এপছ ক'লো সেই সকলোকেইটা এপছৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপুনি মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ এপছ কিটা ডাউনলোড কৰিব পাৰে তো এয়া আছে আজি ভিডিঅ'টো যদি ভাল লাগিলে তেনে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে বাই বাই টাটা জয় অসম